নমস্কাৰ প্ৰিয় দৰ্শক মই পুলকেশ আৰু আপোনালোক সকলোকে মোৰ এই চেনেলত স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক বহুকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে দুঃখিত। এতিয়াৰ পৰা ভিডিঅ'বোৰ সোনকালে দিবলৈ চেষ্টা কৰিম। যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'সমূহ সোনকালে পাই থাকিবলৈ কাষৰ নটিফিকেশ্যন বেলটো অল অপশ্যন ছিলেক্ট কৰি ল'ব। তো আহক প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক আগৰ নিচিনাকৈ এইবাৰ আপোনালোকৰ বাবে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। কি আছে সেই প্ৰশ্নসমূহ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ কোনখন দেশত কাপোৰত বাতৰি ছপোৱা হয়? ইয়াৰ উত্তৰটো হ'ল স্পেইন। হয় দৰ্শকসকল, স্পেইনত কাপোৰত বাতৰি ছপোৱা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাস্তাটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গ্ৰেণ্ড ট্ৰাংক ৰোড। হয় দৰ্শকসকল, গ্ৰেণ্ড ট্ৰাংক ৰোডেই হ'ল ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাস্তা। 3 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ সকলোতকৈ দুখীয়া দেশ কোনখন? ইয়াৰ উত্তৰটো হ'ল ভূটান। হয় দৰ্শকসকল, ভূটানেই হ'ল বিশ্বৰ সকলোতকৈ দুখীয়া দেশ। 4 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ সকলোতকৈ প্ৰাচীন ভাষাটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল সংস্কৃত ভাষা। 5 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ কোনডাল গছৰ পৰা খৰি পোৱা নাযায়? ইয়াৰ উত্তৰটো হ'ল কলগছৰ পৰা। 6 নম্বৰ প্ৰশ্নটো হ'ল সকলোতকৈ পুষ্টিকৰ ফল কোনটো? ইয়াৰ উত্তৰটো হ'ল নাচপতি। 7 নম্বৰ প্ৰশ্নটো হ'ল কোনটো পক্ষীয়ে সৰু সৰু শিল খায়? ইয়াৰ উত্তৰটো হ'ল চতুৰ্মুৰ্গ পক্ষীয়ে। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনটো পক্ষীয়ে নিজে বাঁহ নাসাজে? ইয়াৰ উত্তৰটো হ'ল কুলি চৰাইয়ে। 9 নম্বৰ প্ৰশ্নটো হ'ল কি জন্তুৱে বিপদ আহিলে নিজৰ কেঁচুৱাটোক নিজৰ পেটৰ মোনাত সুমুৱাই লয়? ইয়াৰ উত্তৰটো হ'ল কেংগাৰু। অন্তিম তথা 10 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ চকুৰ পানীত কি পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল ছ'ডিয়াম ক্লৰাইড। প্ৰিয় দৰ্শক এইকেইটা আছিল আজিৰ প্ৰশ্নকেইটা জানি নিশ্চয় ভাল লাগিছে। আপোনালোক সকলোকে অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।